নমস্কাৰ মই প্ৰহ্লাদ বৈশ্য স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই আহিছো বাইদেউৰ ঘৰত ফুৰিবৰ কাৰণে বাইদেউৰ ঘৰ নলবাৰীত হয় গাঁৱত হয় হিয়তৰ ঘৰ আৰু গাঁওখন বহুত ধুনিয়া এটা পৰিবেশৰ মাজত গাঁওখন আৰু সেই গাঁওখনৰ পৰিবেশটো মই আপোনালোকক দেখুৱাম লগতে বাইদেউহতৰ পুখুৰী তাৰ পিছত খেতিবাৰী এনেকুৱা ধুনিয়া এটা পৰিবেশৰ মাজত হিয়তৰ গাঁওখন গোটেইখিনি আপোনালোকক দেখুৱাম আৰু হিয়তৰ খেতিবাৰীবোৰো দেখুৱাম আপোনালোকক ভিডিঅ'টো চাই থাকিব শেষলৈকে মই এতিয়া হিয়তৰ এইটো বস্তি হয় বস্তিত আছো মই আৰু ইয়াত কিবা কিবি গছ পুলি ৰুইছে হিয়তে সেই গোটেইবোৰ আপোনালোকক মই দেখুৱাম লগতে গাঁৱৰ যিটো ধুনিয়া পৰিবেশ ভিলেজ লাইফষ্টাইল হেতু মই আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব শেষলৈকে বহুত ভাল পাব আপোনালোকে ভিডিঅ'টো চাই গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আপোনালোকক মই গোটেইবোৰ বস্তু দেখুৱাম আৰু ধুনিয়া এটা গাঁৱৰ পৰিবেশ আপোনালোকে দেখিবলৈ পাব চাওক এয়া ধান খেতি আৰু ইয়াত আমাৰ ভিন্দতে ধান খেতি কৰিছে লগতে গাঁৱৰ মানুহবোৰেও কৰিছে চাওক দূৰ দূৰণিলৈকে ধানৰ খেতি দেখিবলৈ পাব কিমান ধুনিয়া এটা সেউজীয়া পৰিবেশ গাঁৱৰ ধুনিয়া এটা সেউজীয়া পৰিবেশ চাওক ধানেই ধান বহুত দূৰলৈকে আছে খেতি আৰু এয়া ধান হৈছে মাছুৰি ধানৰ খেতি কৰিছে এয়া চাওক কিমান ধুনিয়া দেখা হৈছে দূৰ দূৰণিলৈকে ধুনিয়া এটা সেউজীয়া পৰিবেশ চাওক এয়া চাওক গাঁৱত সকলোৰে ঘৰে ঘৰে গৰু ছাগলী হাঁহ মুৰ্গী এইবিলাক থাকেই এইটো চাওক খেৰৰ পুঁজি আৰু এইবোৰ চাওক এয়া হাঁহ পাতি হাঁহ এইকেইটা পাতি হাঁহবোৰ চাওক ইহঁতে পানীত খেলি আছে ইমান ধুনীয়াকৈ খেলি আছে চাওক চাওক এইটো পুখুৰী ইয়াতে ৰৌ বৰালি ভকুৱা এনেকুৱাকৈ ডাঙৰ ডাঙৰ মাছ আছে তাৰপিছত এইটো হৈছে বস্তি চাওক এই বস্তিটো আমাৰ ভিন্দহঁতৰ ইয়াত ধুনীয়াকৈ ফল মূলৰ গছ ৰুইছে লগতে পাচলিও আছে এতিয়া মই এই বস্তিত থকা পাচলিবোৰ আপোনালোকক দেখুৱাম কি পাচলিৰ খেতি হৈছে এয়া চাওক পাচলিৰ খেতিবোৰ এয়া বেঙেনা ছিঙিছে আৰু এয়া এইজোপা আমলখি আৰু এনেকুৱাকৈ চাৰিওফালে ধুনীয়া গছ তাৰপিছত ফলৰ গছ শাক পাচলি এয়া জলকীয়া কলা জলকীয়া চাওক আৰু এইবোৰ চাওক অমিতাবোৰো লাগিছে কিন্তু ছিঙিছে চাওক এয়া অমিতা আৰু এয়া কলৰ ওচৰত এয়া মধুৰিআম তাৰপিছত ইয়াত জাতিলাও লগাইছে পুখুৰীৰ ওপৰত চাং দি চাওক জাতিলাও আৰু এয়া শাক মূলা শাক লাই শাক তাৰপিছত পালেং শাক এনেকুৱাকৈ লগাইছে এই গোটেইবিলাক অৰ্গেনিক হয় গোবৰ সাৰৰ হয় চাওক এয়া বিনছৰ পুলি আৰু এইবোৰ চাওক জিকা লাগিছে চাওক কিমান ধুনীয়াকৈ লাগি আছে জিকাবোৰ আৰু ইফালে এইটো কোমোৰা আৰু এইবোৰ চাওক ভোল এই গোটেইবিলাক অৰ্গেনিক হয় শুৱনি গাঁৱৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ভাল ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম লগতে এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈকে ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ।